নলবাৰী হ'ব পাৰে পৰ্যটন নগৰী, কাৰণ নলবাৰী জিলাৰ উত্তৰৰ ধমধমাৰ ফেঙুৱাগড়ৰ পৰা আৰম্ভ কৰি মুকালমুৱাৰ চৰচাপৰিলৈকে আৰু টিহুৰ পৰা আৰম্ভ কৰি হগ্ৰাপৰলৈকে গঢ়ি উঠিব পাৰে পৰ্যটনস্থলী। বৰ্তমান মই উপস্থিত আছোঁ কহুৱা ৰিজৰ্টত, আৰু কহুৱা ৰিজৰ্টলৈ যাম আৰু আপুনি ধমধমা নলবাৰী পথেৰে আহিলে এখন চাইনবোৰ্ড পাব, আৰু এই চাইনবোৰ্ডখনৰ পৰা আপুনি প্ৰায় 1.2 কিলোমিটাৰ গ'লে আপুনি কহুৱা ৰিজৰ্টখন পাব। সেয়া মই চাইনবোৰ্ডখন দেখুৱাই দিছোঁ, ইয়াত লিখা আছে কহুৱা ৰিজৰ্টলৈ দূৰত্ব 1.2 কিলোমিটাৰ। বলকচোন কহুৱা ৰিজৰ্টখন চাই লওঁ। আপুনি অতি সুন্দৰকৈ এখন গেট পাব। কহুৱা ৰিজৰ্টলৈ স্বাগতম, জ্যোতি ফাৰ্ম ক্লাব, ধনতলা চেংনৈ নলবাৰী। অতি সুন্দৰকৈ আপোনাক আদৰাৰ কাৰণে এখন তোৰণো প্ৰস্তুত কৰা হৈছে। আদৰণি গেটখন পাৰ হোৱাৰ পিছতে আপোনাক প্ৰাকৃতিক পৰিৱেশে আপোনাক মোহিত কৰিব। আৰু বৰ্তমান মই মাথৌৰিৰ ওপৰেৰে যাই আছোঁ, আৰু আপুনি কহুৱা ৰিজৰ্টলৈ যিখন আদৰণি তোৰণ আছে, সেই তোৰণখন অস্থায়ী তোৰণ, স্থায়ীকৈ বনোৱা নাই। আৰু সেই অস্থায়ী তোৰণখন পাৰ হোৱাৰ পিছতে আপুনি মথাউৰিৰ ওপৰেৰে আপুনি আহিব লাগিব। অতি সুন্দৰ মনোমোহা দৃশ্য। যদি আপোনাৰ লগত DSLR কেমেৰা থাকে তেতিয়াতো আকৌ ক'বই নালাগে, আপোনাৰ ফটোই এক সজীৱ ৰূপ পাব। অতি সুন্দৰ মনোমোহা দৃশ্য, প্ৰাকৃতিক পৰিৱেশৰ মাজে মাজে আপুনি বাইকেৰে হওক, চাইকেলেৰে হওক, খোজকাঢ়িয়ে হওক বা আপুনি চাৰিচকীয়া বাহনেৰে হওক আপুনি কহুৱা ৰিজৰ্টলৈ আহিব পাৰিব। অতি প্ৰাকৃতিক মনোমোহা পৰিৱেশ। প্ৰথমতে আপোনাৰ এনেকুৱা লাগিব যেন আপুনি এখন হাবি বা অৰণ্যৰ মাজেৰে গৈ আছে এখন ৰিজৰ্টলৈ। তোৰণঘৰৰ পৰা কিছু দূৰ অহাৰ পিছতে আপুনি মথাউৰিৰ ওপৰেৰে পুনৰ এখন আপুনি এটা নিৰ্দেশ পাব কহুৱা ৰিজৰ্টলৈ, জ্যোতি ফাৰ্ম ক্লাব বুলি আপুনি এনেকুৱাকৈ এটা আপুনি পাব। আৰু এই নিৰ্দেশনা মতে আপুনি এইটো পথেৰে আপুনি সোমাই যাব। ৰিজৰ্টখনলৈ যাত্ৰা আপোনাৰ অধিক মধুময় হৈ উঠে, কাৰণ আপুনি প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে এই ৰিজৰ্টখনলৈ আপুনি আহিব লাগে। ইয়ালৈ কোনোবা মানুহ আহিছিল। ব্ৰহ্মপুত্ৰৰ উপনৈ পাগলদিয়াৰ একেবাৰে কাষতেই অৱস্থিত কহুৱা ৰিজৰ্টখন, আৰু কাষতেই পাগলদিয়া নৈ। বানপানী হ'লে চাগে ইয়াত এই কহুৱা ৰিজৰ্টখনতো পানী উঠিব পাৰে। এয়া আমি এইবাৰ আহি পাই গ'লোঁ কহুৱা ৰিজৰ্টখনলৈ। আপোনাক আদৰণি তোৰণ আপুনি পুনৰ ইয়াত পাব, জ্যোতি ফাৰ্মাৰ্ছ ক্লাব, চেংনৈ নলবাৰী, পিন 781337, আৰু তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিছে। সুন্দৰ অতি প্ৰাকৃতিক পৰিৱেশ। আপোনাৰ আহিলে মন উৎফুল্লিত হৈ পৰিব, আনন্দিত হৈ পৰিব। কাষতেই পাগলদিয়া নদী। পথৰ দুফালে তেখেতসকলে গছ ৰোপণ কৰিছে। আপুনি প্ৰথমেই পাব এখন কলৰ বাগান, আৰু ইয়াত হাজাৰ হাজাৰ কলপুলি ৰোপণ কৰা হৈছে। হাজাৰ হাজাৰ কলপুলি ইয়াত ৰোপণ কৰা হৈছে। আপুনি দেখিবলৈ পাব কলপুলি। সঁচাকৈ এটা অতি আদৰণীয় পদক্ষেপ। আমি জ্যোতি ফাৰ্মাৰ্ছ ক্লাবক কৈ থাকোঁতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে পথটোৰ দুফালে গছ ৰোপণ কৰিছে, ঔষধি গছ, নিম গছ তেখেতসকলে ৰোপণ কৰিছে। আৰু এফালে তেখেতসকলে কল, আৰু এফালে তেখেতসকলে কলৰ বাগান কৰিছে। আৰু পানীৰ সুবিধাৰ কাৰণে তেখেতসকলে পাইপৰো ব্যৱস্থা কৰা ইয়াত দেখিবলৈ আপোনালোকে পাব। অতি সুন্দৰ এটা অতি আদৰণীয় পদক্ষেপ। আপুনি যেতিয়া কহুৱা ৰিজৰ্টত প্ৰৱেশ কৰিব তেতিয়া প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। বাইদেউ অকণমান আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম, ইয়াত কেনেকুৱা ধৰণৰ ৰেজিষ্ট্ৰেশ্যন কৰা হয় অকণমান জনাই দিব। নামটো এন্ট্ৰি কৰিব লাগিব, নামটো এন্ট্ৰি কৰিব লাগিব, গাড়ীৰ নম্বৰ লাগিব, গাড়ীৰ নম্বৰ যদি গাড়ী আনে তেখেতসকলে, আৰু মোবাইল নম্বৰ দিব লাগিব, আৰু কি কৰে সেইটো লিখিব লাগিব, কি কৰে সেইখিনি লিখিব লাগিব। ফিজ টিজ কিবা? এন্ট্ৰি ফিজ 20 টকা। এন্ট্ৰি ফিজ ইয়াত 20 টকা। যদি আপুনি ইয়ালৈ আহে আপুনি 20 টকা মাত্ৰ দিব লাগিব। আৰু তেখেতসকলে অতি সুন্দৰকৈ তেখেতসকলে পৰিৱেশটো ৰাখিছে। আপোনালোকৰ ইয়াত কিমানজন মানুহ নিয়োগ হৈ আছে? আছে বহুত কেইজন আছে। কিমান মান আছে অনুমানিক? প্ৰায় 20-25 জন লোক ইয়াত নিয়োজিত হৈ আছে, আৰু তেখেতসকলে পৰিৱেশটো অতি সুন্দৰকৈ ৰাখিছে, চাফ চিকুণকৈ ৰাখিছে। বাইদেউ এজন আছে, আপুনি ইয়াত কি বিভাগত আছে? ইয়াতে আপুনি ভাত ৰান্ধে। ভাত ইয়াত কি কি ধৰণৰ, মানে আপোনাৰ
কি পায় ইয়াত ভাতৰ লগত অৰ্ডাৰ মতে হয় অৰ্ডাৰ মতে মাছ মাংস সকলো পায় মাছ মাংস সকলো যি খাব বিচাৰে অৰ্ডাৰ যি খাব বিচাৰে আপোনালোকে ইয়াত সকলো পাব কেৱল ৰিজৰ্টখনলৈ আহিলে হ'ল ফিজটো অকণমান কৈ দিব নেকি আপুনি মাছ মাংস 300 টকা মাছ মাংস 300 টকা আপোনালোকে আহি যাব পনীৰ 200 টকা পনীৰ ভাত 200 টকা আহি যাব আৰু এনেকৈ আপুনি সুস্বাদু আপুনি খাদ্যও খাব পাৰিব আৰু ইয়াত তেখেতসকলে সুন্দৰকৈ ঘৰ নিৰ্মাণ কৰিছে ইয়াত দেখিছে জ্যোতি ফাৰ্মাৰ্ছ ক্লাব আৰু শিশুৰ কাৰণেও এই ৰিজৰ্টখন উপযোগী আৰু শিশুৰ ইয়াত খেলা সামগ্ৰীবোৰ ইয়াত ৰখা হৈছে দাদা আছে দাদা আপোনাৰ নামটো ক'বচোন মোৰ নাম মনেশ্বৰ বৰ্মন মনেশ্বৰ বৰ্মন গাঁও বালিপাৰা গাঁও বালিতাৰা ইয়াত দৈনিক কিমানমান মানুহ আহে ইয়াতে ডেইলি মোটামুটি ধৰ 100-200 মানুহ হয় ৰবিবাৰ প্ৰায় 100-200 মানুহ হয় আৰু বেছি হয় ৰবিবাৰে বেছি মানুহ হয় আৰু তেখেতসকলে ইয়াত মন্দিৰো স্থাপন কৰিছে আৰু ইয়াত কি আপোনালোকৰ ৰোপণ কৰা হৈছে আপোনালোকে ইয়াতে ধৰক খেতি বাতি আছে চব কল আছে লাও আছে মাকৈ আছে বেহাৰ আছে অঁ চবেই আছে সকলোখিনি আপোনালোকে ইয়াত ব্যৱস্থা কৰিছে ব্যৱস্থা কৰিছে আৰু ভোজনৰ পৰা আদি কৰি সকলোখিনি আপোনালোকে ব্যৱস্থা কৰিছে শিশুৰ কাৰণে আপোনালোকে ইয়াত খেলা ধূলা আপুনি সামগ্ৰীবোৰ আপোনাৰ ৰাখিছে তেখেতসকলে ইয়াত ভোজনালয় ইয়াত নিৰ্মাণ কৰিছে আৰু ভোগালী ধেমালি শীৰ্ষক তেখেতসকলে এটা সুন্দৰকৈ তোৰণ এখন সৃষ্টি কৰিছে আৰু ইয়াত জাপিৰে তেখেতসকলে বাঁহৰে এইখন বুইছে আৰু আন এখন ইয়াতে এখন অতিথিশালা বুলি এটা তেখেতসকলে নিৰ্মাণ কৰিছে ইয়াত পাৰ্কিঙৰো ব্যৱস্থা আছে দাদা এজন আছে আমাৰ লগত দাদা আপোনাৰ নামটো ক'ব শ্ৰী অৰূপ তালুকদাৰ অৰূপ তালুকদাৰ আপুনি কিমান দিন হ'ল ইয়াত থকা আপোনাৰ আজি 3 বছৰ হ'ল 3 বছৰ হ'ল এইখন ফাৰ্মাৰ্ছ এইখন নিৰ্মাণ কৰা কিমান দিন হ'ল এইখন এখন 2013 নিৰ্মাণ কৰা হৈছিলে ইয়াত কি বস্তু আছে আপোনালোকৰ কি ৰোপণ কৰিছে আপোনালোকে ইয়াতে হেৰি সৰিয়হ আছে তাৰপিছত মাকৈ আছে তাৰপিছত আলু আছিল তাৰপিছত ৰঙালাও আছে গোটেইখিনি আছে নেমু টেঙাৰ পৰা গোটেইখিনি নেমু টেঙা আছে বগৰী আছে গোটেইখিনি ইয়াত ৰোপণ কৰা হৈছে ইয়াত আপোনালোকে কল আছে মালভোগ তেখেতসকলে খেৰী ঘৰো নিৰ্মাণ কৰিছে বৰ্তমান বিলুপ্ত প্ৰায় হৈ গৈছে খেৰী ঘৰবোৰ সকলোৰে পকী ঘৰ বিল্ডিং ঘৰ বনায় কিন্তু ইয়াত তেখেতসকলে খেৰী ঘৰৰো তেখেতসকলে ব্যৱস্থা কৰিছে আপোনালোকে ফটো উঠিব পাৰিব ইয়াত তেখেতসকলে কলৰ বাগান নিৰ্মাণ কৰিছে কলৰ বাগান হাজাৰ হাজাৰ কল আৰু ইয়াত তেখেতসকলে ওখ চাংঘৰো নিৰ্মাণ কৰিছে পাহাৰীয়া ঠাইবোৰত চাংঘৰ বনোৱা হয় কিন্তু সমতল ভূমিত চাংঘৰ বনোৱা নহয় তেখেতসকলে ইয়াত চাংঘৰৰ ব্যৱস্থা কৰিছে ইয়াত অসমীয়া সংস্কৃতিৰ যি ভেলাপুজি মাঘ বিহুত যি জ্বলোৱা হয় ইয়াত ভেলাপুজিৰো তেখেতসকলে মেজিৰো তেখেতসকলে ইয়াত প্ৰদৰ্শনমূলক হিচাপে তেখেতসকলে ৰাখিছে খেৰ গৰু ছাগলীক যি খোৱা হয় খেৰৰো তেখেতসকলে ইয়াত ৰাখিছে এইটো হৈছে পাগলদিয়া নদী আৰু পাগলদিয়া নদীৰ পাৰতে এই ৰিজৰ্টখন গঢ় লৈ উঠিছে ইয়াত নদীত আপোনালোকে উপভোগ কৰাকৈ কিবা বনাইছে নেকি ইয়াতে নাও আছে তাৰপিছত আপোনালোকে ইয়াত পাগলদিয়া নদীৰ মাজত গৈ আপোনালোকে ফটো উঠিব পাৰিব তেখেতসকলে শৰাই ৰাখিছে তাত বাঁহেৰে নিৰ্মিত তেখেতসকলে হাৰিৰে বনাইছে ন হাৰিৰে বনোৱা তেখেতসকলে শৰাই কৰিছে শাকো ব্যৱস্থা কৰিছে আৰু কি আছে ইয়াতে বহুত আছে ধৰক আমাৰ ট্ৰেইন আছে কিবা ট্ৰেইনবিলাকো আছে ট্ৰেইনো আছে আপুনি সকলোখিনি ইয়াত আপোনালোকে সুবিধা পাব তেখেতসকলে সুন্দৰকৈ ইয়াত বাঁহেৰে নিৰ্মিত ডাষ্টবিনো তেখেতসকলে প্ৰস্তুত কৰিছে আৰু ডাষ্টবিনত আপোনালোকে যদি কিবা পেলনীয়া বস্তু থাকে বা পেলাবলগীয়া বস্তু থাকে আপোনালোকে ইয়াত পেলাব পাৰিব ডাষ্টবিনত এইখন নাও আপোনালোকে দেখিছে ইয়াত আপোনালোকে মন কৰিলে নাওটো উঠিব পাৰিব শাকোৰ ব্যৱস্থা কৰা হৈছে আৰু সুন্দৰকৈ এইবোৰ কলৰ বাগান আৰু ইয়াত আপোনালোকে বহিব পৰাকৈ তেখেতসকলে বাঁহেৰে প্ৰস্তুত কৰিছে দাদা এটা কথা জানিবলৈ চেষ্টা কৰিম যিহেতু পাগলদিয়া নদীত পাৰে বছৰে আপোনাৰ বানপানী হয় বানপানী আমাৰ ইয়াত বানপানীটো আপোনাৰ কোহৰ ৰিজৰ্টত নুঠে বাওঁফালে উঠেনে নাই আপোনাৰ বাওঁফালে নুঠে নদীত ভৰ্তি হয় পানী কমলে নামি যায় হয় নদীত পানী ভৰ্তি হয় কিন্তু ৰিজৰ্টত পানী নুঠে বুলি আমাক তেখেতসকলে অৱগত কৰিছে চৰকাৰৰ ফালৰ পৰা বা প্ৰশাসনৰ ফালৰ পৰা আপোনালোকে ইয়াত কোনোবা আহিছে নেকি এতিয়ালৈকে খবৰ ল'বলৈ ডিচি ছাৰ আহিয়ে থাকে আৰু আহি থাকে MLA শৰ্মা ডাঙৰীয়া আহি থাকে ডিচি ধৰক মাহত 2-3 বাৰ আহে 2-3 বাৰ আহে কিবা এনে সাহায্য চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে নেকি বৰ্তমান আমি সাহায্য বৰ্তমান দিয়া নাই হয় এনে দিয়া পৰামৰ্শ দিয়ে তেখেতসকলে দিহা পৰামৰ্শ দিয়ে কিন্তু সাহায্য তেখেতসকলে দিয়া নাই বুলি কৈছে এইবোৰ কিহৰ খেতি এইবোৰ মাকৈ তেখেতসকলে ৰোপণ কৰিছে মাকৈ মোটামুটি ধৰক 40-45 বিঘা মাকৈ আছে প্ৰায় 40-45 বিঘা ধৰি তেখেতসকলে ইয়াত মাকৈ ৰোপণ কৰিছে
আৰু ইয়াত কি খেতি কৰা হৈছে ধৰক বৃহৎ পৰিমাণৰ যেনেকৈ মাকৈ প্ৰায় 45 বিঘা মাটিত কৰিছে আমাৰ মেইন উদ্দেশ্য ৰঙালাও মেইন উদ্দেশ্য ৰঙালাও ৰঙালাওত আমাৰ লাভৱান খেতি এতিয়া আমি মাটি পথে মাটি দিছোঁ সৰিয়হ দিছোঁ সৰিয়হটো আমাৰ তোলা হৈছে মাৰ মাৰিব পৰা নাই বছৰি আপোনালোকৰ কিমানমান উপাৰ্জন হয় এই ৰিজৰ্টখনৰ পৰা মোটামুটি ধৰক আমাৰ বছৰত 20 লাখ 17-20 লাখ টকা ইনকাম হয় আৰু প্ৰায় 20 লাখ টকা তেওঁলোকৰ ইনকাম হয় আৰু ইয়াৰ উপৰি নিবনুৱা আকৌ আপোনালোকে ইয়াত সংস্থাপনৰ ব্যৱস্থা কৰিছে সঁচাকৈ এটা সুন্দৰ আদৰণীয় পদক্ষেপ আপোনালোকে গৈ শেষ কৰিব নোৱাৰিব ইয়াত টোটেল কিমান বিঘা মাটি আছে 500 বিঘা প্ৰায় 500 বিঘাৰ বেছি হ'ব চাগে 500 বিঘা বিঘা 500 বিঘা 500 বিঘা ইয়াতে মাটি আছে আৰু তেখেতসকলে 500 বিঘা মাটিত এনেকুৱা এখন ৰিজৰ্ট প্ৰস্তুত কৰিছে এয়া আমলখিৰ গছ আপোনালোকে প্ৰত্যক্ষ কৰিছে আমলখিৰ গছ বিভিন্ন ধৰণৰ ইয়াত গছ গছনি ৰোপণ কৰা হৈছে আৰু এনেকুৱা পদক্ষেপক আমি সঁচাকৈ আদৰি ল'বই লাগিব কাৰণ প্ৰকৃতি ৰক্ষাৰ উপৰিও নিবনুৱা সমস্যা ৰোধৰ উপৰিও তেখেতসকলে মানুহক এটা পৰ্যটনৰ এটা সুবিধা দিছে মনোৰঞ্জনৰ সুবিধা দিছে আপোনালোকে নিজেই হওক বা পৰিয়ালৰ লগতে হওক বা বন্ধুবৰ্গৰ লগতে হওক আপোনালোকে ইয়ালৈ আহিব চিন্তা কৰিবলগীয়া একো নাই নলবাৰী ধমধমা পথত মাজতেই আপোনাৰ এই ৰিজৰ্টখন অৱস্থিত তেখেতসকলে ইয়াত ফুলবোৰো ৰোপণ কৰিছে আৰু আপোনালোকে ইয়াতে আহিলে ইয়াতে আপোনালোকে খাদ্য গ্ৰহণ কৰিব পাৰিব কেনেকুৱা সোৱাদ হৈছে ধুনীয়া হৈছে বৰ সুন্দৰ সোৱাদ হৈছে বুলি কৈছে আপুনিয়ে বনাইছে নহয় জানো এখেতে বনাইছে অতি সুন্দৰ হৈছে বুলি আমাক অৱগত কৰিছে আমি পৰৱৰ্তী সময়ত ইয়াতো আমি খাদ্য গ্ৰহণ কৰিম আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকে আহিব কহুৱা ৰিজৰ্টলৈ পুনৰবাৰ আপোনালোকক কৈছোঁ নলবাৰী হ'ব পাৰে পৰ্যটনৰ নগৰী ধন্যবাদ